হাৰিয়ালে আহি আছো আজি ৰাতিপুৱাই মাছ নিবলৈ অকণমান দেখাম দেই যিমান পাৰো আজিহে আহিছো প্ৰথম হাৰিয়া মাছ খাবলৈ বহুতে ভাল লাগে সেইকাৰণে একদম ৰাতিপুৱা 5টা বজাতে আহি আছো এয়া হাৰিয়া হয় এইখিনি জেগাখিনি আমি পাইছোহি হাৰিয়া খৈখন দেখিছে অকণমানকে ওলাইছে হাৰিয়া নদীখন মই ভালদৰে দেখাম বাৰু অলপ এতিয়া দলঙৰ ওপৰৰ পৰা মই এনেদৰে অকণমান দেখাইছো এয়া ইমান সুন্দৰ পৰিবেশ নহয় সঁচাকে বহুত ধুনীয়া পৰিবেশ হয় আৰু অকণ আপোনালোকক দেখাই যাম আপোনালোকে চাব কিন্তু দেই ভাল লাগে মোৰ এনেকুৱা পৰিবেশবোৰ বহুত ভাল পাওঁ আৰু এয়া দেখিছে জাল দেখিছে কেবেখনো জাল পাতি থৈছে এইখনেই হৈছে হাৰিয়া নদী ইয়াত কেবেখনো জাল পাতি থোৱা আছে এনেদৰে জালত মাছবোৰ ধৰি ধৰি বেচে এয়া গোটেইখন দেখাইছো অকণমান এয়া জাল এয়া এইফালে পথাৰো আছে দেখিছে বহুত ভাল লাগে এনেকুৱা পৰিবেশ মোৰ মই ভাল পাওঁ এয়া পোৱালি এইখিনি ৰাস্তাটো কিন্তু বহুত ওখ ন হাৰিয়া নদী পাই গ'লেহি দেখিছে আহি আছো আৰু মাছৰ বেপাৰী বহাই নাই এটা দুটা বহিছেহে অলপ লাহে লাহে অকণ বোলো ঘূৰি লওঁ তাৰপিছত মাছ কিনিম আৰু যাম একদম পুৰা দেখিছে মাছ মাৰিয়ে আছে বলক অকণ দেখাম আপোনালোকক হাৰিয়া নদীখন এয়া দেখিছে এইখনেই হৈছে হাৰিয়া ইয়াত একদম বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় আৰু বহুত ভাল লাগে ইয়াৰ মাছ খাই এয়া অকণ যি পাৰিছো দেখাইছো আৰু লাগে আমাৰ পোৱালি আহিছে পোৱালি পোৱালিয়ে জানা হৈছে হাই বুলি ক'বলৈ হাই ইয়াতে মাছ বেচা হয় এয়া দেখিছে মাছৰ এইবোৰ কাৰ্টন এনেকেবোৰ পাৰি থৈছে ইয়াত মাছ যিমান মাছ ধৰি আনে একদম পুৰা লাইন কৰি থৈ দিব এয়া মাছ দেখিছে এইটো কিমান ডাঙৰ হয় এই দাঙি দিছে দেখাইছে অকণমান দেই চাওক কিমান ডাঙৰ এইটো গাজকাপ হয় এইটো 3 কেজি নে কিমান আছে হাই আপোনালোকৰ কি খবৰ মোৰ পিছে গা ভাল নহয় এইকেইদিন আৰু ভিডিঅ' দিবই পৰা নাই গম পাইছে এইকেইদিন বেমাৰ গা ভাল একেবাৰে নাছিলে আৰু আজি ৰাতিপুৱাই গাটো ভাল পালো আৰু ৰাতিপুৱা একদম হাৰিয়া নদী পালোগে বকুলাত হাৰিয়া নদী দক্ষিণ পাট বকুলা পিনে হাৰিয়া নদী আছে আজিলৈকে গৈ পোৱা মানে যোৱা নাছিলো আজি গলো সৌভাগ্যকণ হ'ল যোৱাৰ আৰু তাৰ পৰা মাছ কিনি আনিলো তাৰ মাছ বহুত সোৱাদ বহুত ভাল লাগে মাছ খাই আৰু সঁচাই পৰিবেশটো বহুত ধুনীয়া নদীখনো বহুত ডাঙৰ নদী হয় মাছবোৰ বহুত ডাঙৰ ডাঙৰ মাছ পায় তাত আৰু সঁচাকে বহুত ভাল লাগে কিবা এটা যদি আমাৰ ইয়াৰ এপিনে নগাঁৱে যদি কোনোবা আছে হাৰিয়া নদী মাছ আনি খাবচোন সঁচাকে বহুত ধুনীয়া সোৱাদ ভাল লাগে মই আজি তাৰ পৰাই আনিলো মাছ আৰু ভাবিলো আজি ওলকচু আৰু ঔটেঙা দি মাছ বনাও ভাদৰ মাহত যিহেতু ওলকচুটো খাবই লাগে ন ভাদৰ মাহত আমি খোৱাই নাছিলো আৰু আজি ভাবিলো অকণমান ওলকচু ঔটেঙাও আছে মাছৰ লগতে বনাও আৰু খাওঁ আৰু ভাবিলো অকণমান আপোনালোককো দেখাও বলকচোন চাব মইনো ওলকচু ঔটেঙা আৰু মাছ কেনেদৰে বনাও অকণমান দেখাম আপোনালোকক আৰু যদি ভাল পায় তেনেদৰে বনাই খাই চাবচোন বহুত ধুনীয়া লাগে টেষ্টি হয় খাই ভাল লাগে ভাল পাওঁ বলক আজি মই দেখাম কেনেদৰে মই বনাও বলক
এয়া মই ধুনীয়াকৈ ওলকচুখিনি কাটি ল'লোঁ বাকলি গুচাই। এয়া ঔটেঙাও মই এনেদৰে কাটি লৈছোঁ। এতিয়া এটা কুকাৰত মই এইখিনি বহাই দিম অকণমান পানী দি। কুকাৰটোত মই বহাইছোঁ আৰু এটা নেমু কাটি দিছোঁ ফালি পেলাই, কাৰণ খোজুৱাই ওলকচু, সেইবাবে এনেদৰে নেমু এটা দি দিলে নোখোজুৱাই। তাত নিমখ অলপো দি দিছোঁ। এয়া সিজাই লৈছোঁ অলপ টাইম, 4-5টা হুইচেল দি ল'ম। এয়া দেখিছে মাছখিনিও মই উলিয়াই লৈছোঁ। এতিয়া ফ্ৰাই কৰি ল'ম মাছখিনিও। এয়া মই মাছ কেইপিছো ধুনীয়াকৈ হালধি নিমখ সানি লৈ অলপ ফ্ৰাই কৰি ল'ম। এতিয়া হালধি অকণমান দিছোঁ, নিমখ অকণমানো দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই সানি ল'ম। গোটেই কেইপিচ মাছ মই এনেদৰে সানি লৈছোঁ, দেখিছে। এয়া মোৰ সানি হৈ গ'ল, এইখিনি মোৰ সানি হৈ গ'ল, দেখিছে। এয়া তেল গৰম হৈছে। ইয়াত এতিয়া মই মাছ কেইপিচ দি ভাজি ল'ম। এয়া মই মাছখিনি এনেদৰে ফ্ৰাই কৰি ল'ম। অকণ টাইম এনেদৰে মাছখিনি ভাজি ল'ব, কাৰণ মাছখিনি অকণ ডাঙৰ ডাঙৰ পিচ যেন অকণ ভালকৈ ভাজি ল'লে ভাল লাগিব খাই, নহ'লে কেঁচা কেঁচা হৈ থাকিব ভিতৰটো। সেইবাবে এনেদৰে অকণ টাইম ভাজিব লাগিব। এয়া মই ফ্ৰাই কৰি আছোঁ। এয়া দেখিছে মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। এয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল, দেখিছে। গোটেইখিনি মাছ মই এনেদৰে ভাজি ল'লোঁ। সেইখিনি তেল অলপ বেছি হৈ আছিলে, তেল অকণ কমাই সেইটো কেৰাহীতে মই 5 ফোৰণ কেইটামান দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ আৰু অকণমান পিঁয়াজ দিম। এইখিনি অকণমান দেৰিব দিব, কাৰণ তেতিয়াহে গোন্ধটো ভাল আহে। আৰু তাতে মই পিঁয়াজ অকণমান দি দিছোঁ আৰু হালধি অকণ দিছোঁ। কচুখিনি অকণমান এনেদৰে মই হেতা পাতেৰে এনেকৈ ভাঙি লৈছোঁ। এইখিনি এতিয়া ভাজি হৈ গ'ল, ইয়াত দি দিছোঁ। এনেদৰে দি অকণ ভালদৰে লৰাই দিম। তাৰ পাছতহে মই পানী দিম। অকণ টাইম এনেদৰে ভাজি ল'ব। ইয়াত অকণমান নিমখ দি দিছোঁ। অকণমান হেতা পাতেৰে ভাঙি ভাঙি দিব। মোৰ আজি কচুটো ইমান এটা ঠিক হ'লেও বনাইছোঁ, কি হয় নাজানো। এতিয়া ইয়াত মই অকণমান পানী দিম। মই অকণমান পানী দি দিছোঁ। এতিয়া মই ঢাকন এখন মাৰি অলপ টাইম সিজাম। এনেদৰে অকণমান সিজিবলৈ দিম। এনেদৰে ঢাকোন এখন মাৰি মই সিজিবলৈ দিলোঁ। তাৰ পাছত এয়া দেখিছে ধুনীয়াকৈ উতলিছে। এতিয়া মাছ 2 পিচ দি দিছোঁ মই ইয়াত। বেছি মাছ দিয়া নাই, কাৰণ মই আৰু পোৱালিহে খাম, মানুহজনে নাখায়। আকৌ অকণ ঢাকনখন মাৰি সিজিব দিছোঁ। এয়া মান ধনিয়া পাত হয়। মই টেঙা তৰকাৰীত মই অকণ মান ধনিয়া পাত দিলে ভাল পাওঁ। এয়া মান ধনিয়া পাত মই কাটি থৈছিলোঁ, সেইখিনিও মই দি দিছোঁ। তেতিয়া তৰকাৰীখনৰ সোৱাদটো বহুত বেলেগ আহে, বহুত ভাল লাগে মান ধনিয়া পাত দিলে। টেঙা তৰকাৰীত মই মান ধনিয়া পাত অকণমান দিওঁৱেই, বহুত ভাল পাওঁ। আকৌ অকণ উতলাই আছোঁ। সেইখিনি ধুনীয়াকৈ উতল আহিছেই। এয়া দেখিছে মোৰ মাছ হৈ গ'ল। ওলকচু, ঔটেঙা আৰু মাছ, দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে। এয়া মোৰ ৰেডি হৈ গ'ল। আৰু এনেদৰে যদি আপোনালোকে বনাই খোৱা নাই, সঁচাই বনাই খাব পাৰে। বহুত টেষ্টি হয়, বহুত ভাল লাগে খাই। মই কিন্তু খাওঁৱেই ভাদ মাহত এনেদৰে বনাই পেলাই, বহুত ভাল পাওঁ। এয়া মোৰ আজি মাছৰ তৰকাৰী ওলকচু দি হৈ গৈছে। এতিয়া ভাতৰ লগত খামহে আৰু। দেখিছে কালাৰটো বহুত ধুনীয়া হৈছে। আপোনালোকে যদি আজিলৈকে এনেদৰে বনাই খোৱা নাই, খাব পাৰিব, বহুত ভাল লাগে। মই এনেদৰে মাজে মাজে বনাই খাওঁ। সঁচাকৈ ওলকচু, ঔটেঙা, মাছ এই 3বিধ বহুতেই ভাল লাগে এনেদৰে বনাই খাই। মই একদম খুব ভাল পাওঁ টেঙা খাই। আৰু আজি ওলকচু দি বনাই খাম মাছ।
যদি আপোনালোকে আজিলৈকে এনেদৰে বনাই খোৱা নাই এবাৰ বনাই খাই চাব তাৰ পিছত ক'ব যে সঁচাই দেই বহুত ধুনীয়া লাগে খাই আৰু মোৰ ভিডিঅ'বোৰ চাব আশা ৰাখিলোঁ চাব বুলি আজিলৈ বাই বাই থাকক